নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম FAAMCH অৰ্থাৎ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলত মুকলি হোৱা এডমিট কাৰ্ড আৰু ৰিটেন এক্সামৰ বিষয়ে। হয় বন্ধুসকল, তাৰে আজি মই এটা অফিচিয়েল নটিফিকেশ্যন লৈছোঁ আৰু সেইটো আজি মই আপোনালোকৰ আগত আলোচনা কৰিম। প্ৰথমতে কওঁ যে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল ৱাজ আৰ্লিয়াৰ release an official notification for the recruitment of vacant post postসমূহ আছিলে আপোনালোকৰ grade 4 and class 4 worker candidate who are applied for the post of grade 4 and class 4 worker against the advertised number আৰু আপোনালোকৰ এইটো advertised number আছিলে আৰু আপোনালোকৰ এইটো ডেটত advertised ওলাইছিলে আৰু ইয়াতে লিখিছে যে আপোনালোকৰ এডমিট কাৰ্ড ষ্টেটাছ এইটো আপোনালোকৰ এডমিট এভেইলেবল হৈ গৈছে, আপুনি ডাউনলোড কৰিব পাৰিব। তাৰপিছত আছে আপোনালোকৰ নেম পোষ্ট বৈদ্যুতিক মধ্যে কলোৱে গ্ৰেড 4 আৰু ক্লাছ 4 ৱাৰ্কাৰ আৰু আপোনালোকৰ অৰ্গেনাইজেশ্যনটো হৈছে আপোনালোকৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু আপোনালোকৰ এক্সামিনেশ্যন টাইপটো হ'ব ৰিটেন এক্সাম হ'ব আপোনালোকৰ আৰু ডেটটো দিছে আপোনালোকৰ 24 ফেব্ৰুৱাৰী অহা 24 ফেব্ৰুৱাৰীত এই এক্সামটো চলিব। তাৰপিছত ইয়াতে দিছে আপোনালোকক the candidate are requested to the downloaded and print their call letter and admit card from the এইটো আপোনালোকৰ ডেট দিছে, এই ডেটটোত আপুনি অৰ্থাৎ আজি 18 ফেব্ৰুৱাৰী দিনৰ 3টা বজাৰ পিছৰ পৰা আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু মই এডমিট কাৰ্ডৰ ডাউনলোডৰ লিংকটো তলৰ ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপুনি ডাউনলোড কৰিব পাৰিব। আৰু যদি আপুনি এপ্লিকেশ্যনখন অৰ্থাৎ এপ্লিকেশ্যন নাম্বাৰটো হেৰাইছে তেতিয়াহ'লে কোনো কথা নাই, মই আপোনালোকক দেখাই আছোঁ। ইয়াতে যিমান কেণ্ডিডেটে এপ্লাই কৰিছিলে ইয়াতে সকলোবোৰ ইয়াতে আপোনালোকৰ নাম আছে, প্ৰায় 200ৰো অধিক কেণ্ডিডেটৰ নাম ইয়াতে আছে আৰু ইয়াতে প্ৰথমতে দেখিছে এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত আছে আপোনালোকৰ কেণ্ডিডেট নেম, তাৰপিছত আছে ফাদাৰ্ছ নেম আৰু ইয়াতে মাদাৰ্ছ নেম। যিসকলে দিছিলে সেইসকলৰ আছে আৰু যিসকলে দিয়া নাই সেইসকলৰ নাই। অকল ইয়াতে আপোনালোকে দেখা পাইছে বহুত পেজ আছে, ইয়াতে আপোনালোকৰ 200 পেজৰ ওপৰত আছে আৰু যদি আপুনি এপ্লিকেশ্যন নাম্বাৰটো পাহৰিছে বা হেৰাইছে তেতিয়াহ'লে আপুনি কমেণ্ট বক্সত আপোনাৰ নামটো আৰু ফাদাৰ্ছ নেমটো দি দিব, মই আপোনাক এপ্লিকেশ্যন নাম্বাৰটো পঠাই দিম। হয় বন্ধুসকল, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো দবাওক যাতে মই দিয়া ভিডিঅ'বিলাক আপুনি আগতীয়াকৈ চাব পাৰে। থেংক ইউ।